হাই ফ্ৰেণ্ডছ, আমি অৰুণাচল প্ৰদেশৰ ইটানগৰ অৱস্থিত জু পাৰ্কলৈ আহিলোঁ। বহুত দিনৰ মূৰত অন্ততঃ এইখিনি ছাকচেছ হৈছোঁ, আহিব পাই ভাল লাগিলে। নিচেই ওচৰতে থকা অঞ্চলটোলৈ আহিব পৰা নাছিলোঁ, সময় সুবিধা নাপাওঁ আহিবলৈ। তাকে এয়া প্ৰৱেশ দ্বাৰত আহি উপস্থিত হৈছোঁ আৰু মনটো বহুত ভাল লাগিছে, বহুত ধুনীয়া লাগিছে। ভিতৰত কি কি দেখা পাম মানে ফুল এক্সাইটমেণ্ট এটা আছে, ফুল এক্সাইটমেণ্ট। ভাল লাগি আছে, কি দেখা পাম, কি আছে, কি নাই, জন্তু আছে, মানে এতিয়া আমি আগবাঢ়ি যাওঁ আগলৈ বুলি। আৰু ময়ো চাওঁ আৰু লগতে আপোনালোককো দেখাবলৈ যত্ন কৰিম। তাকে ব'লকচোন বাৰু, আমি আগবাঢ়ি যাওঁ, ব'ল। আমি ভিতৰলৈ সোমাই যাওঁ। আমি ভিতৰলৈ সোমাই গৈছোঁ প্ৰৱেশ দ্বাৰেদি। তাকে আহিলোঁ আমাৰ ঘৰৰ কাষতে, কিন্তু কেতিয়াও আহিব পৰা নাছিলোঁ। আজি এটা ঘপকৈ প্লেনিং হৈ গ'ল, বন্ধু অমিতক লৈ পেলাই আহি গ'লোঁ ঘপকৈ, হঠাৎ প্লেনিং, কোনো ধৰণৰ প্লেনিং নথকাকৈ ঘপককৈ গুচি আহিলোঁ। এতিয়া আহি খুবেই ভাল লাগিছে সঁচাকৈ। এয়া আমি ভালুক দেখিবলৈ পাইছোঁ, এয়া চাওক, কেতিয়াও দেখা নাছিলোঁ, আজি ওচৰৰ পৰাই চালোঁ। গুৱাহাটী পাৰ্কত গৈছোঁ যদিও তাত তেনেকুৱা মই লক্ষ্য কৰা নাছিলোঁ, ইয়াত এতিয়া ভালুক দেখা পাইছোঁ। ভাল লাগিছে কিবা এটা। এয়া কি ধুনীয়া এটা পৰিৱেশ, এনেকুৱা প্ৰাকৃতিক পৰিৱেশত সঁচাকৈ থাকিবলৈ বহুত ভাল লাগে। আমি যেন যান্ত্ৰিকতাৰ দিশত গৈ পেলাই এনেকুৱা এটা পৰিৱেশ হেৰুৱাই পেলাইছোঁ। আজি কিবা এটা ভাল লাগিছে, এটা উশাহ ল'বলৈ যেন কোনো কষ্ট পোৱা নাই, এনেকুৱা যেন অনুভৱ হৈছে। এই ভালুকে আমাক যেন সম্ভাষণ জনাইছে, মোৰ হিলাই হিলাই। আমি আৰু আগুৱাই যাম, আৰু কি কি দেখিবলৈ পাওঁ নাজানো। আহি এতিয়া আকৌ বাঘ দেখিবলৈ পাইছোঁ, নাহৰ ফুটুকী বাঘ আছে দুটা। এইয়া ওপৰত এটা শুই আছে, দেখিছে চাগে, এটা তলত শুই আছে। ইমান ডাঙৰ এটা পিঞ্জিৰাত দুটাহে আছে বাঘ, মাত্ৰ প্ৰায় বিলুপ্ত প্ৰায় হৈ গৈছে। এইবোৰ দেখিবলৈ যে আমাৰ ভৱিষ্যত প্ৰজন্মই যে আকৌ দেখিবলৈ পাব, আশাহীন হৈ পৰিছে। এইবোৰক লৈ ব্যৱসায় কৰি কৰি ধ্বংসৰ গৰাহত পৰিছে বিলুপ্ত প্ৰায় জন্তুবোৰ। প্ৰায় অৰুণাচলৰ দৰে এখন পাহাৰত ঢেৰ পৰিমাণৰ বাঘ দেখা পাম বুলি কিবা এটা আশা কৰিছিলোঁ, কিন্তু আছে দুটাহে মাত্ৰ। কি যে হ'ব, এই পৰিৱেশ খতম হৈ গৈছে। আমি আৰু আগুৱাই আহিছোঁ। এই চিলনী এটাই আছে, ইমান ঘন জংঘলৰ অৰণ্যটো এয়া এটাহে চিলনী দেখা পোৱা গৈছে, প্ৰায় বিলুপ্ত প্ৰায় হৈ গৈছে। বহুত কষ্টৰে উঠি আহিব লগা হৈছে, পেটটো ডাঙৰ হোৱাৰ কাৰণে উঠিবই নোৱাৰা হৈছোঁ, যেনে তেনে উঠি আহিছোঁ ওপৰলৈ। এতিয়া উভতনি যাত্ৰা চালোঁ, বৰ বিশেষ একো জন্তু দেখা পোৱা নগ'ল, ঘন জংঘল, তাৰ বাহিৰে জন্তু একো নাই। আমাৰ বাগানত, আমাৰ চাহ বাগানত প্ৰায় দেখা পোৱা বান্দৰ কেইটামান আছে, তাৰপিছত এটা ঘঁৰিয়াল দেখা পালোঁ আৰু বাঘ কেইটামান, তাৰ বাহিৰে আৰু একোৱেই নাই দেখোন। ভাল লাগিলে তথাপিও, জন্তু নাথাকিলেও পৰিৱেশটো কিছু ভাল লাগিল। পৰিৱেশটো উপভোগ কৰিলোঁ, আৰু বন্ধু অমিতৰ সৈতে এই পৰিৱেশটো উপভোগ কৰি সঁচাকৈ বহুত ভাল লাগিল। আকৌ বহুত মজা লাগিলে, বহুত মজা লাগিলে। বাৰু আমি এতিয়া ঘৰলৈ বুলি উভতনি যাত্ৰা, সময়ো প্ৰায় হৈছেগৈ। এতিয়া আৰু আধাৰটো লৈ যাবি, আধাৰটো থাকিব। বাই বাই মেডাম, বাই বাই, আকৌ আহিম। ভাল লাগিলে সঁচাকৈ, মানুহখিনিক লগ পাইও ভাল লাগিলে। বাই বাই। আশাৰে জোৱাৰ বুকুতে তুমি বাৰে বাৰ, যুগে যুগে বৈ উজলি নূৰত
প্ৰণয় কাহিনী আমাৰ তুমি মোৰ বুলি কওঁ কানে কানে পখিলাবোৰক জোনা কৰে তৰাবোৰক যাওঁ তুমি যোৱা বাটে নানা অজুহাতে ঠিকনা সপোনৰ তোমাতে তুমি আবেলিৰে চাহ হৈ বুকুত আৰু মাৰা হৈ ঠিকনা সপোনৰ তোমাতে যাওঁ তুমি যোৱা বাটে নানা